বছৰজোৰা অপেক্ষাৰ অন্তত আজি ওলাইছোঁ অগ্নিনাভ বাবাৰ মন্দিৰলৈ। তাকে ভাবিছোঁ এটা ভিডিঅ' কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাই থাকিব শেষলৈকে আৰু কেনেকুৱা পালে জনাব। এতিয়া ৰাতিপুৱা 7:30মান হৈছে, আমি ঘৰৰ পৰা ওলাব লৈছোঁ। বেটি শুই উঠাই নাই, তাক উঠাওঁ এতিয়া, তাৰপিছতে গৈ থাকোঁ। চাই থাকিব ভিডিঅ'টো। উঠাওক, আমি ফুফু যাম নহয়। ফুফু নোযোৱা নেকি তুমি? ফুফু যাবানে? শুনো উঠিলে 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 কলিজাটো কলিজাটো wow tikoni nuskuli apa baba deh dural pindah dulu sendal aku এইটো পিন্ধাব লাগিব ওপৰত। ভলভো পেন পিন্ধিব ভালুকো পেন পিন্ধিব বাবা দেউতাক ভাত দি আজি আমি ঘৰৰ আটাইকেইটা মানুহ ওলাইছোঁ নাজিৰালৈ বুলি, অগ্নিনাভ বাবাৰ ওচৰলৈ। ছোৱালীজনী জন্মৰ আগতে ভাবি থৈছিলোঁ যাম বুলি, কিন্তু ইমানেই বেয়া সময় চলিল আমাৰ, আমি যাবই নোৱাৰিলোঁ। সদায় ইটো সিটো বাধা বিঘিনি হৈয়ে থাকে। এতিয়া আৰু ছোৱালীজনী 1 বছৰ 3 মাহ হ'ল, এতিয়াহে আমি যাবলৈ পাৰিছোঁ। আচলতে বাবাই নিবিচাৰিলে আমি তেওঁৰ ওচৰলৈ যাবও নোৱাৰোঁ। ইফালে আমাৰ টিকলুৱে পূৰা উৎপাত কৰি আছে আৰু আজি মানুহৰ সমাগম আছে, বহুতেই আছে, নথকা নহয়। আমি কেৱল বাবাক দৰ্শন কৰিলোঁ, শিখা বাইদেউক আমি লগ পাব নোৱাৰিলোঁ, কাৰণ মানুহৰ বহুত দীঘল লাইন। ৰৈ থাকিলে আমাৰ গধূলি হ'বগৈ আৰু ছোৱালীজনীয়ে কষ্ট পাব বুলি আজি লগ কৰা নহ'ল। পিছত সময় পালে আকৌ এদিন যাব লাগিব। এয়া আমাৰ পূজা দি হ'ল, তাৰপিছতে আমি ওলাই পেলাই ভাবিলোঁ আহিছোঁ যেতিয়া চৰাইদেউ মৈদামত সোমাই চাই যাওঁ, আৰু মানুহজনেও বোলে দেখা নাছিলে চৰাইদেউ মৈদাম। তাৰপিছত আহিলোঁ ভাত খাবলৈ। দিনৰ 1 বাজিয়ে গৈছিল তেতিয়া, সেইকাৰণে ভাবিলোঁ ভাতকেইটা খাই লওঁ, তাৰপিছত আৰু লাহে ধীৰে চামগৈ। আৰু ছোৱালীজনীকো লৈ আহিছোঁ যে তাইৰো ভোক লাগিছে। সেয়াই আৰু চাই থাকিবচোন আমাৰ ভিডিঅ'টো, আমি চৰাইদেউত কটোৱা সময়বোৰ। মোক ধৰি লোৱা শুন। এইফালে আমাৰ বেটীয়ে মুকলি পাই পেলাই পূৰা উৎপাত কৰিছে, ইফালে দৌৰিছে সিফালে দৌৰিছে, মুঠতে তাই ফূৰ্তিৰ সীমা নাই। ভাগৰ লাগে ন? এইবোৰ পুৰণা ষ্টেপ নেকি বাবা? নহয়, এইবিলাক পুৰণা, এইবিলাক নতুন হয়। ইটাবোৰ আজিকালি দিনত থাকে। এইটো বনাই দিলা। এইটো ষ্টেট চৰাইদেউ মৈদাম চাবলৈ আহিলোঁ, আৰু একদম স্কুলত পঢ়ি থাকোঁতে অহা, ক্লাছ 4ত। আজি আহিছোঁ বহুত বছৰৰ মূৰত। এইফালে এজনে বোলে চৰাইদেউ মৈদামে দেখি পোৱা নাই। দেখিছে নাই? এজন মোতকৈ ওপৰত, তেওঁ বোলে একেবাৰে দেখাই নাই। সেইফালে আমাৰ ঘৰৰ মানুহবোৰ। মৈদাম দেখাগৈ নাই এতিয়ালৈকে। মৈদাম দেখাগৈ নাই, পাহাৰ এটাৰ ওপৰতহে উঠিলোঁ। এইফালে ক'ত এইফালে ক'ত যায়নো বাবা? হা? ক'ত অৰণ্য পথ? এইফালে ক'ৰবাত যাব পাৰি। শৰণীয়া আলি বুলিও আছে, যিফালে শৰণ নিছিলে। অঁ, শৰণীয়া আলি। ভাগৰ লাগিব, কেলে উঠাইছানো বাৰু ইমান কষ্ট দি? বাবা, আমি ক'ত আহিলোঁ? চৰাইদেউ।
চৰাইদেউ মৈদাম চাবলৈ আহিলোঁ। বেটি ক'ত আহিলা? খুব ফূৰ্তি পাইছে একদম। ভাগৰ লাগি গ'ল নি? ধৰা ধৰা মা আমাৰ আমাক আমি চবতে আমি লাষ্ট এই দিছিলোঁ সেই বননিতে খুব বগাইছিলে। ব'লা ডাইৰেক্ট লোৱা মই অকণমান চাই আহোঁগৈ। এক লৈ যোৱা মই অকণমান চাই আহোঁগৈ। লৈ যোৱা অঁ তলে তলে ভাঙি যোৱা। নহয় এই নোৱাৰে নলয় সিহঁতি নলয় অ' মায়ে তুমি লৈ যোৱা নাই। গ'লগে দাদা গ'লগে আহা। লায়ন আহিব ইয়াতে। অঁ হা লায়ন আহিব নাই? সেইফালৰ পৰা লায়ন উঠা। অঁ সেইফালৰ পৰা লায়ন আহি যাব। দাদা গ'লগে আহা। চোৱা ইমান ধুনীয়া বাবা ইমান ধুনীয়া ৰাস্তা। ইমান যে ফূৰ্তি। ইয়াৰ ফটোখন মাৰি আকৌ বেটি চকাই দিয়া অকলে একো নাই আহা। ইয়াতে ডেক'ৰেট ৰাখিছিলে কাৰ মৈদাম আগতে ফলকবোৰ আছিলে নহয় আজিকালি নাই নি? তাত লিখা আছে হাতত এক নম্বৰ এইটো কাৰ মৈদাম সেইটো কাৰ মৈদাম এনেকৈ লিখা আছিলে আগতে। নবহিবা আকৌ তাত ভাগৰ লাগিছে তাই। এইফালে যাবলৈ ওলাইছে শ্বৰ্টকাট মাৰিবলৈ ওলাইছে। সেইফালে নহয় সেইফালে নহয় আহা ফটো মাৰিলা নাচিকাক দেখাই দিবা। ফটো মাৰিলা একো এৰি নিদিয়ে পৰিবহি ফটো মাৰিলা গাড়ীটো পুৰা হৈ যাব। কেতিয়া পাবি নাপায়।